Hey dosto, welcome back to my YouTube channel. আজি আপোনালোকৰ মাজলৈ অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু দেখিছে থাম্বনেইলত কি লগাই থোৱা আছে আৰু বাৰু বলকচোন লাহে লাহে গৈ থাকোঁ কি দেখা পাওঁ। প্ৰব্লেম এটা হয় যে মোৰ লগৰ এটা আহিব হয়, কিন্তু মানে আমি চাইকেল লৈ যাম চাইকেল লৈ যাম, বাইক চাইকটো নাই, চাইকেল লৈ যাম। বাৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, কি দেখা পাই চাই থাকক লাহে লাহে। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাউথ জয় আই অসম। আপোনালোকে দেখিছে এই ৰাস্তাটো, সেই ৰাস্তাটো শিমলুগুৰিৰ পৰা চেঁচা পাহাৰলৈকে গৈছে। এইটো দি গ'লে আমি চেঁচা পাহাৰ পাম আৰু হাৱাজানৰ পৰা চেঁচা পাহাৰলৈকে যিহেতু 17 কিলোমিটাৰ, আমি 17 কিলোমিটাৰ চাইকেল চলাই আহি শিমলুগুৰি পাৰ হৈছোঁ আৰু শিমলুগুৰিৰ পৰা আহি আমি পালোহি চেঁচা পাহাৰৰ ওচৰত এখন সাপ্তাহিক বজাৰ। আৰু দেখিছে এখন সাপ্তাহিক বজাৰ আৰু দুয়ো কাষে দোকানেই আছে আৰু আগলৈ গৈ থাকক, দেখাম আঁতৰৰ পৰা দেখাম পাহাৰখন আপোনালোকক, কিনো দেখোঁ চাওঁ, আহক ভালদৰে। এইখনে হৈছে চেঁচা পাহাৰ। আঁতৰৰ পৰা কেমেৰা কৰাৰ কাৰণে পাহাৰখন অতিকৈ সৰু সৰু লাগিছে, ওচৰলৈ গ'লে দেখা পাব কিমান ডাঙৰ এখন পাহাৰ আৰু কিমান ডাঙৰ এখন নদী। আৰু আমি আহি আছোঁ লাহে লাহে পাহাৰৰ মাজলৈ, বাৰু চাই থাকোঁ আগলৈ কিনো হয়। লাহে লাহে আহি যেন তেনে পাইছোঁ, সেয়া চাই থাকক আৰু লাহে লাহে আহি আছোঁ, কি হয় আগলৈ কি দেখোঁ ময়ো দেখিম আৰু আপোনালোকেও অলপমান দেখিব, উপভোগ কৰিব আৰু গৈ থাকোঁ বলক গৈ থাকক। মানে এনেই এটা নদী ফাটি আহিছে, তাৰপৰা ফাটি আহি পেলাই ইয়াত আহি পাইছোঁ যেন তেনে এটা হেৰি পাৰ হ'বলৈ লৈছোঁ আৰু পাৰ হ'ম। দেখাওঁ এইফালে পাহাৰখন, এইফালে দেই এইফালে দেখাই আছোঁ, চাই থাকক বাৰু গৈ থাকোঁ লাহে লাহে, আপোনালোকো আহি থাকক। ভাগৰ লাগি গ'ল যেন তেনে আহি আহি ৰাস্তাটো পাইছোঁহি, য'ত মানে পাহাৰ ওলাই সেই ৰাস্তাটো পাইছোঁহি আৰু কেমেৰাটো ভালকৈ উঠা নাই, ৰ'দৰ পোহৰ পৰি আছে যিহেতু। আৰু আহি আছোঁ লাহে লাহে, লগৰটো ৰাস্তা পাই আগত চাইকেল চলাই গৈ আছে, মই খোজকাঢ়ি আহি আছোঁ, চাই থাকক। আৰু এয়া দেখিছেনে পাহাৰ কাষৰ ৰাস্তা মাজে কেনেকৈ দেখিছে, আৰু ওপৰত পাহাৰখন হেৰিটো এইটো কি বুলি কয়, ডাৱৰটো চাওক না কি মজা। সেয়া ৰাস্তা দি আহি আছোঁ আৰু ৰাস্তাটো বহুত ঠেক একচুৱেলি, মানে অলপ সৰু সৰু গাড়ী আহে, ডাঙৰ গাড়ী নাহে এইটো ৰাস্তাত, আৰু এইবিলাক গোটেই জংঘলে ৰাস্তাত। আৰু গৈ থাকোঁ, পাহাৰ পাইছোঁহি আৰু অলপ দূৰ আছে পাহাৰলৈ, এতিয়া কমচে কম 2 কিলোমিটাৰমান আছে, যিহেতু আমি চাইকেল চলাইছিলে 17 কিলোমিটাৰ অতিক্ৰম কৰি আহি পালোহি। আৰু দেখিছে গৰমত উঠি চাৰ্টটো কেনেকৈ লৈ আহিছোঁ, কাণতে লৈ আহিছোঁ, দেখিছে নিশ্চয় কেনেকৈ আহিছোঁ। এয়া এইফালে বেক চাইড হৈ দেখাম দেই আপোনালোকক পাহাৰখন, সেইখন পাহাৰ চাই থাকক লাহে লাহে। আৰু আহি আছোঁ, আৰু আছে 2 কিলোমিটাৰ, কমচে কম 2 কিলোমিটাৰ। আৰু বাৰু বলক ভিডিঅ'টো চাই থাকক, একদম তাত গৈ ভালকৈ ভিডিঅ' বনাম আৰু চাই থাকক ভিডিঅ'টো। ইয়ালৈ চেঁচা পাহাৰ চাবলৈ আহিলোঁ, একচুৱেলি নদীও পালোঁ, নদী পায়ো এটা বহুত ধুনীয়া এটা পৰিৱেশ দেখিলোঁ, য'ত চাওক আপোনালোকে ময়ো দেখাইছোঁ। এয়া দেখিছে দেই, চাব লাহে লাহে, এইটো এটা হাতী লাহে লাহে আহি আছে আমাৰ ফালে, কিবা কাঠ চাট কঢ়িয়াবৰ কাৰণে আহিছে। আৰু এইফালে গোটেই পাহাৰ পানী শিল, চাওক কি মজা এটা পৰিৱেশ, চাই থাকক লাহে লাহে দেখাই আছোঁ। আৰু এইফালে পাহাৰলৈ যাব, এয়া চাওক হাতীটো আহি আছে, এয়া এয়া দেখিছে হাতী, আমি আহি আছোঁ ওচৰলৈ, এয়া হাই দিছে আৰু পাহাৰলৈ আহি আছে, চাই থাকক। আমিও পিছে পিছে যাব পাৰিমনে? পাৰিম। এয়া চাই থাকক কি অৱস্থা হ'ল আমাৰ ইয়ালৈ আহি, কিমান ৰাস্তা ঘূৰিলোঁ, বিচাৰি নাপালোঁ, হ'লেও লাহে লাহে আহিছোঁ। আৰু এতিয়া চাই থাকক কিনো দেখাম আপোনালোকক, আগলৈ আহি আছোঁ লাহে লাহে। হাতীটো আগে আগে গৈ আছে, আমি পিছে চাই থাকক। দ আছে দেই, বহুত দ, বাপৰে। শব্দটো শুনিছে নিশ্চয়, এইটো হুৰহুৰণি, পানী আহি আছে হা, এইটো চাওক না কিমান ডাঙৰ ডাঙৰ। দেখিছে নিশ্চয়, এইটো এটা পাহাৰ, বহুত ডাঙৰ পাহাৰ। আৰু এইফালেও দেখিব, এয়া চাই লওক কি মজা। আহক, এয়া চাওক ককা এজনক লগ পালোঁ ইয়াতে পাহাৰত আহি, এজন ককা এনেকৈ হাই এটা দি দিয়ক।
এয়া ককাই নমস্কাৰ দিছে। ইয়াৰ এনেও আপোনাৰ ককা ঘৰ আগত ন আপোনাৰ ঘৰ বজাৰৰ ওচৰত। এয়া ককাকো লগ পালোঁ, কি হয়। যদি ককাক ভাল লাগিলে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব। ককাই যিহেতু আপোনালোকক নমস্কাৰ দি দেখাইছে। বাঁহত কিবা মোনাত কিবা আনিছে ন ককা? ঔটেঙা আনিছে হেনো, আপোনালোকে চিনি পায় ঔটেঙা। বাৰু ককা আমি আগুৱাই যাওঁ দেই, লগ পাই ভাল লাগিল। অঁ ঠিক আছে, ককাক লগ পাই বহুত ভাল লাগিল। ইয়ালৈ আহিছিলোঁ মোৰ মামাৰ ঘৰলৈ, মামাৰ ঘৰতো থাকিলোঁ। মামাৰ ঘৰৰ পৰা আহি আছোঁ এতিয়া। পানী উটাই নিছে বে, এই চালক পানী কিমান বহুত প্ৰব্লেম হৈছে, বহুত একদম মানে আপোনালোকক কৈছোঁ নহয়, কিবা মতে যেন তেনে ইয়াত আহি পাইছোঁ। ঐ শিলত চাইডে আহি আমি পাহাৰৰ পৰা আহি অলপ উঠিছিলোঁ ওপৰত, আকৌ এখন নদী পালোঁ। নদীখন দি আকৌ মানে পাহাৰৰ ভিতৰলৈ যাবলৈ আৰম্ভ কৰিছোঁ। পাহাৰৰ ভিতৰ ফালে যাওঁ, কিনো হয়, কেনেকৈনো যাম, আৰু আকৌ চাই থাকোঁ। ইয়াতে বহুত মানে পিকনিক হয়। আগতে পিকনিক জানুৱাৰী টাইমত পিকনিক হয়। এতিয়া আৰু পিকনিক কি হয় নাজানো, আৰু ইয়াত বন্ধই যিহেতু চলি আছে লকডাউন। তাৰপৰা আকৌ আহি নদীত পালোঁহি দেই, আকৌ চাই থাকক কিনো হয়। এইবাৰ পাহাৰৰ মাজলৈ যাম আৰু চেণ্ডেলযোৰ হাতত লৈ লৈছোঁ। আৰু আপোনালোকক কেমেৰাটো বেক কৰি পেলাই মই দেখাই আছোঁ এই পাহাৰখন চাব দেই। এইজন মোৰ লগত, ঐ সেইফালে চাই দিয়া। সিও চেণ্ডেলযোৰ হাতত লৈ পেলাই হাই দিছে। এতিয়া পানী মাজে মাজে গৈ আছে আৰু ময়ো যাবলৈ লৈছোঁ। পাহাৰখন দেখাম দেই ওপৰলৈ। এইখন চাওক কি মজা, বাপ্পা ঐ চাই থাকোঁ। ইয়াত যে পানীটো বহুত ঠাণ্ডা পানী, কাৰণ জেগাটোৰ নামেই হ'ল চেঁচা পাহাৰ। আৰু নদীও আছে যিহেতু, নদীৰ কাৰণে পানীটো ঠাণ্ডা হৈছে। আৰু লাহে লাহে ঠাণ্ডা দিনো আহি আছে, সেইকাৰণে ঠাণ্ডা হৈছে। আৰু মানে এনেকুৱা ফুট মাৰিছে, মানুহে মোবাইল কেমেৰা চব লৈ গৈছে, মানে উটাই লৈ গৈছে। হ'লেও যেন তেনে ভৰি খোপনি দি আহি আছোঁ। আৰু চাই থাকক, এইফালৰ পাহাৰটো দেখাম হা, এইফালৰ পাহাৰটো দেখাম লাহে লাহে। ইয়াতো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইকটো কৰিব। কিমান কষ্ট হৈছে চাওক, পানী এআঁঠুলৈকে তিতিছোঁ। এয়া দেখিছে, পেন চেন চব তিতাই দিছোঁ, বহুত কষ্ট কৰি আহিছোঁ। তাৰপৰা চাওক আৰু কিনো দেখাম, আগলৈ গৈ থাকোঁ, বেক কৰি দেখাম এতিয়া অলপ কেমেৰা। চাই থাকক মোক কিনো হয়। এই ৰখে, ইয়াত মজা লাগিছে ৰে। অ' মাই গড, পাগল হৈ গৈছোঁ ইয়াত আহি ভাই। ইটো পূৰা ফটো মৰাত ব্যস্ত হৈ আছে। ফটো মাৰিছে নে ভিডিঅ' কৰিছোঁ? সিও মোবাইলতে ভিডিঅ' কৰি আছে, ময়ো মোবাইলতে কৰি আছোঁ কিন্তু দেই, কেমেৰা নাই, কেমেৰা ল'ব পৰা নাই। চাওক আৰু অকণমান আগলৈ আহি আছোঁ। আৰু কেমেৰাটো এবাৰ বেক কৰি দেখাম, চাই থাকক। এই শব্দটো নিশ্চয় পানী হৈ আছে, যিহেতু শিলৰ মাজে মাজে পানী সোঁত গৈ আহি আছে। সেই সোঁতৰ পানীখিনি আহি আছে লাহে লাহে, আৰু আমিও আগুৱাই আহি আছোঁ মাজে মাজে, শিলৰ মাজে মাজে, শিলত ভৰি দি। আৰু একচুৱেলি বহুত সাৱধানে আহিবলগীয়া হৈছে, শিলখিনি পানীৰ মাজে মাজে হেলাই পৰি গৈছে। আৰু যদি ভৰি ইয়াত ভালকৈ দিয়া নহয়, পিছল খাই পৰি যাব পাৰে কেমেৰাৰ সৈতে। আৰু পাহাৰখন ওপৰ ফালে দেখাই আছোঁ, চাওক কেনেকুৱানো লাগিছে, কিমান ডাঙৰ হ'ব এইখন, আপোনালোকে অনুভৱ কৰক কিমান ডাঙৰ এখন পাহাৰ। আৰু ইয়াত যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰিব। বেছি দূৰ নহয়, হাৱাজানৰ পৰা বেছি দূৰ নহয়, হাৱাজানৰ পৰা কমচে কম 17 কিলোমিটাৰ। আমি চাইকেল লৈ আহি পাই গ'লোঁ 17 কিলোমিটাৰ। আৰু চাইকেলখন নদীৰ মাজতে থৈ আহিলোঁ খুব নোপোৱাকৈ। এই জেগাটো এটা অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া এটা অঞ্চল, চেঁচা বুলি কয় ইয়াক, চেঁচা পাহাৰ। আপোনালোকে আহিব পাৰিব নিশ্চয়, যদি আহিম বুলি ভাবিছে আহিব পাৰিব, একো প্ৰব্লেম নহয় ইয়াত বাটত। বহুত ধুনীয়া এটা জেগা, বহুত ধুনীয়া পৰিৱেশ। যদি আহিম, আমি ইয়াতে অহা 2 ঘণ্টামান হৈ গ'ল, 2 ঘণ্টা ভিডিঅ'টো দেখাব নোৱাৰিলোঁ আপোনালোকক, দেখালেতো বহুত ডাঙৰ ভিডিঅ' হৈ যাব সেইটো। সেইকাৰণে অলপকৈ শ্বুট কৰি পেলাই আপোনালোকলৈ ভিডিঅ'টো বনালোঁ আৰু লাহে লাহে বনাই আছোঁ। আৰু মানে আমি আহিছোঁ, ঘৰৰ পৰা ওলাই আহিছোঁ 10:30মান বজাত, আহি ইয়াত আমি 11:30 বজাত পাই গ'লোহি। 11টাত পাই এয়া ভিডিঅ' চিডিঅ' কৰি মেলি আহি আছোঁ। এইখনেই এখন পাহাৰ, ডাঙৰ এটা পাহাৰ। আৰু এয়া দেখিছে নিশ্চয়, পানীটো আগতে দেখালোৱেই। আৰু এতিয়া মানে আমি ঘৰলৈ যাবলৈ ওলাইছোঁ।
আৰু ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ আপোনালোকে জোখৰ টাইমটো সম্পূৰ্ণকৈ অকণো স্কিপ নকৰাকৈ চাব পৰাকৈ যিমান পাৰিলোঁ সিমানেই ভিডিঅ'টো বনালোঁ আৰু যদি ভাল লাগিল লাইকটো কৰিবই লাইক চেক কৰিব কমেণ্ট চমেণ্ট আৰু কেনেকুৱা পালে জেগাটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব কমেণ্ট বক্সত আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আহি আছোঁ ঘৰলৈ আৰু অলপমান দূৰ ভিডিঅ' কৰি দেখাব পাৰিম তাৰপিছতে এটা প্ৰব্লেম আছে আমি চাইকেল লৈ আহিছোঁ ইয়ালৈও বহুত ভাল লাগিল আজি কিন্তু মাজতে এটা প্ৰব্লেম হৈছিলে ৰাস্তা হেৰাই গ'ল আমাৰ ৰাস্তা একদম বহুত প্ৰব্লেম হৈ গ'ল দুটা জেগা দি গৈ পেলাই একদম অ'ত ওলালোঁ ত'ত ওলালোঁ এতিয়া যেন আহি ইয়াৰ পালোহি পাই পেলাই ভিডিঅ' কৰিলোঁ ভিডিঅ' কৰাৰ মাজতে হাঁহি উঠি গ'ল মানে এইজন মোৰ লগৰজন চাব দেই এইজন পানীত সোমাই কি অৱস্থা চাওক পানীত কেনেকৈ সোমালে ময়ো সোমাম বাৰু আৰু যিমান পাৰোঁ আপোনালোকক দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বহুত কষ্ট কৰিলোঁ এই ভিডিঅ'টোৰ কাৰণে বহুত আৰু আজিলৈ ইমানেই ভিডিঅ'টো যদি ভাল লাগিল লাইক চেক কৰিবই বাই